ব্ৰতৰবাৰ এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন। মোক ন্যায় লাগে, মোক ন্যায় দিয়ক। ব্ৰতৰবাৰ জাজৰি এগৰাকী মাতৃয়ে ফুৱাইছে চকুলোৰ বন্যা। নিজ কন্যাৰ ন্যায় বিচাৰি কৰিছে আৰ্তনাদ। জীৱিত থকা অৱস্থাত কন্যাই ন্যায় নোপোৱাত কন্যাৰ মৃত্যুৰ পিছতো মাতৃয়ে কান্দি কান্দি বিচাৰিছে ন্যায়। প্ৰকৃততে কি হৈছিল এই দৰিদ্ৰ মাতৃগৰাকীৰ কন্যাৰ লগত, সেয়া শুনিলে আপোনাৰ চকুত নৈ গৰিব। এই মাতৃগৰাকী একমাত্ৰ কন্যা চুমু বেগমক 4 বছৰ পূৰ্বে ৰূপহী অৰুণাৰ আব্দুল আলিলৰ পুত্ৰ আবুল হুছেইনৰ লগত হৈছিল বিয়া। ইয়াৰ পিছৰে পৰাই চুমুৰ ওপৰত চলি আছিল নিৰ্যাতন। তাৰ মাজতে চুমু এটি পুত্ৰ সন্তানৰ মাতৃ হ'ল। 1 মাহ পূৰ্বে চুমুৰ আইতাক অসুস্থ হোৱাত স্বামী আবুল হুছেইনে চুমুক মাতৃগৃহত লৈ আহে আৰু 1 বছৰীয়া পুত্ৰ সন্তানসহ মাতৃগৃহত থৈ যায়। তাৰ 10 দিন পিছতে নৰপিশাচ আবুলে আন এগৰাকীক বিয়া পাতে। তাৰ পিছত ন্যায় বিচাৰি চুমুৰ মাতৃয়ে ৰূপহী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে ন্যায় বিচাৰি। তাৰ 15 দিন পাছতে চুমুৰ মৃত্যু হয়। নিজ কন্যাৰ এনে অকাল মৃত্যুত পৰিয়ালত পৰিল কান্ধোনৰ ৰোল। ইয়াৰ পিছত চুমুৰ মাতৃয়ে পুনৰ বৰিবজাৰ আৰক্ষীক অৱগত কৰায়। মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি কবৰস্থ কৰে। এই ফুলকুমলীয়া চুমুৰ মৃত্যুৰ বাবে দায়ী আচলতে প্ৰতাৰক স্বামী আবুল হুছেইনে বুলি দাবী কৰিছে চুমুৰ পৰিয়ালে। এই নৰপিশাচ আবুলৰ নিৰ্যাতন আৰু প্ৰতাৰণাৰ ফলত চুমু শাৰীৰিক আৰু মানসিকভাৱে ভাঙি পৰে আৰু অকাল মৃত্যুক সাৱটি লৈছে। আচলতে চুমুৰ মৃত্যুৰ বাবে দায়ী কোন? যি সময়ত চৰকাৰে নাৰীৰ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, সেই সময়ত নাৰীৰ লগত কৰা এনে অমানৱীয় কাণ্ডৰ বাবে শাস্তি পাবনে এইসকল নৰপিশাচে? জীৱিত অৱস্থাত ন্যায় বিচৰা চুমুৰ মৃত্যুৰ পিছত ন্যায় দিবলৈ সক্ষম হ'বনে চৰকাৰ প্ৰশাসন? বন্ধ হ'ব অসম নাৰী নিৰ্যাতন। সেয়া হ'ব লক্ষণীয়। জাজৰিৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, দি পাব্লিক নিউজ। তাৰপাছত ঠিক 15 দিনমান হওঁতেই মানে ছোৱালীজনী পেটটো বিষাইছে বুলি কৈ তেওঁ ঢুকাল। ঢুকোৱাৰ পাছত আৰু তেওঁক খবৰ দিয়া হৈছে বহুত। আজিলৈকে তেওঁ খবৰ খাতি একো নল'লে। বটদ্ৰৱা জাজৰিত ছোৱালীজনীৰ ঘৰ আছিলে আৰু তেওঁক বিয়া দিয়া হৈছিলে ৰূপহী অৰুণাত। তাৰপিছত নানীয়েকো মানে অসুখ হওঁতে জোঁৱাইটোৱে মানে ছোৱালীজনীক লৈ আহিছিলে। মানে ছোৱালীজনীয়ে কৈছে নানী বেছি অসুখ, মই কেইদিনমান থাকিম বুলি। তাৰপিছত তেওঁক থৈ গুচি গৈছিলে। যোৱাৰ পাছত 10 দিন হ'বই নেপালে মানে তেওঁ তাত গৈ আৰু এজনী ছোৱালী বিয়া কৰিলে। তাৰপাছত ঠিক 15 দিনমান হওঁতেই মানে ছোৱালীজনী পেটটো বিষাইছে বুলি কৈ তেওঁ ঢুকাল। ঢুকোৱাৰ পাছত আৰু তেওঁক খবৰ দিয়া হৈছে বহুত। আজিলৈকে তেওঁ খবৰ খাতি একো নল'লে। পাছত প্ৰশাসনক জনোৱা হৈছে। প্ৰশাসনেও আজিলৈকে ভাল কৰি মানে কোনো হেৰি কৰা নাই। এতিয়া গতিকে আমাক ন্যায় লাগে। চৰকাৰে যে অতি সোনকালে আমাক ন্যায় কৰি দিব পাৰে। আৰু ছোৱালীজনীও বহুত দুখীয়া ঘৰৰ ছোৱালী। তেওঁ মাকে কাম কাজ কৰি খায়, আগে পিছে কোনো নাই। মৃত ছোৱালীজনী এইটো এটা সন্তান থৈ গৈছে। গতিকে চৰকাৰে এইটোৰ প্ৰতি এটা লক্ষ্য ৰাখি যাতে সোনকালে আমাক ন্যায়টো কৰি দিয়ে, সেইটোৱে চৰকাৰৰ ওপৰত আমাৰ মানে দাবী। আৰু ৰূপহী অৰুণাত মোৰ ছোৱালী বিয়া দিছিলোঁ। তাৰ পৰা ইয়ালৈ আহিছিলে, নানীয়েকৰ বেমাৰ আছিল চাবৰ কাৰণে। আহি গিয়েকে ইয়াতে থৈ গ'লগৈ। যোৱাৰ পিছত আৰু 10 দিনৰ পিছত সি বিয়া পাতিলে। ছোৱালী কোনো খোজখবৰ নল'লে। তাৰপৰা আমি থানাত গৈ কেছ দিলোঁ। কেছ দিয়াৰ পিছতে ইয়াত ছোৱালী থাকিল। অথচ তেনেকুৱাতে সি ফোন মাৰি পেলাই কয়, মোৰ ইয়াত আহিলে মোৰ মাইকী কাপোৰ কানি ধুই সি ভাত খাব লাগিব, নহ'বা মই এজনীৰ লগত মৰি যাব পাৰিম। এইবিলাক কোৱাৰ পিছত মোৰ ছোৱালী আৰু বেছি টেনশ্যন বাঢ়ি গ'ল। খোৱা বোৱা এৰিলে। এৰাৰ পিছত ঈদৰ আগদিনাখন বেচেৰি পেটটো বিষাইছে বুলি কওঁতে ছোৱালী 2 ঘণ্টা সময়ো নহ'ল, ছোৱালী ঢুকাই গ'ল। কিন্তু পেটৰ বিষ হ'ল বুলিয়ে ছোৱালী যে এনেকৈ ঢুকায় মই সপোনতো ভবা নাই। সিহঁতে বহুত অত্যাচাৰ কৰিছে মোৰ ছোৱালীক, বহুত মাৰপিট কৰিছে। মোৰ ছোৱালী মোক ভয়ত নকয়, মোক নকয় ভয়ত। মায়ে কাজিয়া কৰিব। মই এবাৰ পুলিচ দি ছোৱালী ধৰাইও আনিছোঁ। সিহঁতে ভাবিছে সিহঁতৰ মাকৰ কোনো নাই, ল'ৰা ডাঙৰ নাই, কি কৰিব পাৰিব এইবুলি ভাবি মোৰ ছোৱালীৰ ওপৰত পূৰা অত্যাচাৰী কৰিছে। মোৰ ছোৱালী মাল সম্পত্তিৰ ওপৰত কি ছোৱালী বিয়া পাতি এনজয় কৰি পেলাই এনেকৈয়ে আছে এতিয়া বৰ্তমান।